हेलो एवरीवन एकदम পোৱালিক লৈ ভিডিওটো ষ্টাৰ্ট কৰিছো মই মানে যেতিয়া কথা কৈ আছিলো হি মোবাইলটো পেলাই দিলে সেইকাৰণে মই এতিয়া ভয়েস ওভাৰ কৰিব লগা হ'ল আৰু এফালে দেখিছানে ৰাতিপুৱা শুই উঠি পেলাই মানে তাক বাহিৰলৈ আনিবই লাগিব এফালে বাহিৰলৈ আনাৰ লগে লগে এফালে আইতাই ললে আৰু মানে অকন এপাক হলেও তাক ৰাস্তাটো ফুৰাই আনিবই লাগিব নে নে চিঞৰি থাকিব তাৰ পিছত তাৰ বদমাছি চাওক ভিতৰলৈ আনাৰ লগে লগে নলয় মোবাইল নলয় মোক দম দিছে দেখিছে মানে হাতগিটা ধৰি আছে যে তাৰ নেৰু নেৰু অই বহুত চৈতান একদম নখ দিয়ে চিকুটি পেলাই হাতটো এৰুৱাই লয় খনিগুটি কলে এসা চিকুটি বা চাব দে এয়া নখ দি বদমাছি খেলি আছা সি সি খালি চুলা খাব ফুল দিব দেখিছে উফ ইমান জোৰ সি সি নাই নাই মই এৰি নিদিওঁ নেৰু আৰু দুটামান ভিডিও আগতে মই বনাই থৈছিলো কিন্তু দিয়া হোৱা নাছিলে আৰু এফালে আমাৰ পোৱালিটোৰ নাম হৈছে জ্যোতিষ্মান শইকীয়া আৰু তাক ঘৰত মাতো আমি জিত বুলি একদম দেখিছেনে ইমান বেছি বদমাছ হৈছে নহয় মোৰ মুখৰ অৱস্থা নাইকিয়া কৰি দিছে একদম নখেৰে আচুৰি আচুৰি ইমান বেছি নখ লগাই থাকিব নহয় একদম আকুৰি ধৰিব আৰু সি শুই থকা টাইমখিনিয়ে যি একদম মনে মনে থাকে নহলে তাৰ উৎপাত একদম ঘৰখনত চিঞৰ বাখৰ হৈ থাকে কিন্তু ভালো লাগে শুই থাকিলে আকৌ উঠাই দিব মন যায় আৰু চাওক তাৰ একদম মোবাইলত চকু দেখিছে নাই মই যে ভিডিও বনাই আছো হিও গম পায় আৰু গাপা ধুই মেলি ললো আৰু পোৱালিটো অলপ টাইম খুলে তেতিয়ালৈকে বোলো ভিডিওটো ময়ে ভালকে অকমান ষ্টাৰ্ট কৰি লওঁ হি যিহেতু উৎপাত কৰি আছিলে ভিডিও বনোৱা টাইমত আৰু তাৰ এতিয়া 5 মাহ সম্পূৰ্ণ হ'ব ফেব্ৰুৱাৰীৰ 15 তাৰিখলৈ এতিয়া 4.5 মাহ চলি আছে আৰু হি থাকিলে মানে ভিডিওটোত মোবাইলটো লৰাই থাকে যে কবই দিগদাৰ হয় সেইকাৰণে মই ভয়েস ওভাৰকে কৰিছো আৰু এইফালে এইখিনি আবেলি দৃশ্য তাক দেখিছেনে একদম ধুনীয়াকে উলিয়াই কৰি দিছে টুপিটো চাওকচোন টুপিটো পেহিয়ে বনাই দিছে মানে তাৰ পেহি আইতা মই পেহিহঁতৰ ঘৰলৈ যাওঁতে পেহিয়ে মোৰ হাতত দি পঠাইছিলে একদম পেহিয়ে নিজৰ হাতেৰে গুঠি মেলি বনাই দিছে ইমান বেছি ধুনীয়া লাগে টুপিটো পিন্ধিলে তাক আৰু দেখিছানে হিও একদম মোবাইলত পুৰা চকুদাৰ এতিয়া তাক লৈ যাব লাগিব ফুৰাবলে ৰাতিপুৱা আৰু আবেলি এই দুটা সময়ত তাক মানে এপাক হলেও ফুৰাই ফুৰাই আনিবই লাগিব আৰু ভিডিওটো যেহেতু পোৱালিৰ ওপৰতে বনাইছিলো তাৰ বিষয়েনো কি কম হি হৈছে আমাৰ দুখৰ সময়ত সুখৰ সমভাগী হিচাপে আহিছিলে মইতো ভিডিওটো বনাইছিলো এটা মিনি ব্লগ হিচাপে কাৰণ মই তেতিয়া লং ভিডিও বনোৱা নাছিলো মা ঢুকুৱা 20 দিন মানৰ পিছতে হ'বলা 20 দিনে পুৰা সম্পূৰ্ণ তেতিয়াই সেইদিনাই হি জন্ম হৈছিলে মানে মা ঢুকাইছিলে 25 আগষ্টত আৰু পোৱালি হৈছে 15 ছেপ্টেম্বৰ মানে সেইখিনি সময়ত আমাক মানে তেনেকুৱা এটা সময় হয় নহয় কিন্তু সেইখিনি মানে আমি
তাৰ লগতে পাৰ কৰিছোঁ যে সেইকাৰণে ইমান এটা অনুভৱ নহ'লে। হাই হাঁহি এটা মাৰি দিয়াচোন, হাঁহি এটা মাৰি দিয়া। তাত কিনো কৰি আছা চিকুটি চিকুটি? এইফালে ধুনু লাগিছে দেই তোমাক। তাৰ উৎপাত দেখিছানে? চাওঁ তলত কি আছেনো, একদম মানে ভৰি মোজাযোৰ পিন্ধি নাথাকে, খুলি পেলাই। এইফালে চোৱা। উহ ৰাম, খুলিয়ে পেলাব এতিয়া সি চিকুটি চিকুটি। তোমাক ধুনু ধুনু লাগিছে দেই। শুন ধুনু লাগিছে, তোমাক ধুনু লাগিছে। কৃষ্ণ হৈছে তোমাৰ ভাজটো। वाह बेटा का भाज देखो बाबा। এইফালে চা, চকুকেইটা নুঘূৰা যে কেলে? এইফালে চা। আৰু মোৰ লগত খেলি কৰি তাৰ হৈ গ'ল, মানে অলপ টাইম মোৰ লগত যিহেতু বহুত টাইম ধৰিয়ে আছে, এতিয়া গ'ল আকৌ মাকৰ কোচত ফুৰাবলৈ লাগে, যিহেতু আবেলি টাইমত হ'লেও ফুৰিবই। দেখিছেনে একদম মানে কি ক'ম, সি একে চকু তাৰ ইফালে সিফালেই থাকে, মানুহ চাই থাকে মানে ইফালে কোনফালে কোন আছে, কোনফালে কোন গৈছে নাই যোৱা। ফুফু যোৱা, বাই বাই। আৰু এইফালে ভিডিঅ'টো মই যিহেতু তাৰ ওপৰত বনালোঁ, তাৰ নাম চাম সকলোখিনি ক'লোৱে বাৰু। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এনেদৰে সৰু সুৰা ভিডিঅ' লৈ আহিম, আপোনালোকে যাতে চেনেলটো তেনেদৰে আগবঢ়াই নিয়ে। বাকী আজিলৈ আহিছোঁ, বাই। লগ পাম আকৌ এটা নেক্সট ভ্লগত। জিলাখন চা তোমাৰ, কাৰণ কি নাও বৈছা নেকি?